মুখৰগৰাহত আহোম ৰজা দিনীয়া কীৰ্তিচিহ্ন প্ৰত্নতত্ত্ব বিভাগৰ হেমাহিৰ বাবে এলাগী বাসুদেৱ দৌল ১৬শ শতিকাতে আহোম স্বৰ্গদেউ চুলিখোৱা ওৰফে লৰা ৰজাৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল এই বাসুদেৱ দৌলটো বিশ্বনাথ জিলাৰ গহপুৰৰ দক্ষিণ কলাবাৰীত নিৰ্মাণ কৰা এই দৌলটোৱে তেতিয়াৰে পৰা বহন কৰি আহিছে আহোম ৰাজত্ব কালৰ ঐতিহ্য ইটাৰে সজা ২০ মিটাৰ ওখ বাসুদেৱ দৌলত ভগৱান বসুদেৱৰ ধাতৱ মূৰ্তি পূজা কৰা হয় কিন্তু পৰিতাপৰ বিষয় এই যে ৰাজ্য চৰকাৰ আৰু প্ৰত্নতত্ত্ব বিভাগৰ তিলমানো গুৰুত্ব নাই দৌলটোৰ প্ৰতি যাৰ পৰিপ্ৰেক্ষিতত দৌলটোৰ চাৰিওফালে এতিয়া ভৰি পৰিছে হাবি জংঘলে তদুপৰি বিষাক্ত সাপ আৰু বাদুলিৰ বাসস্থানলৈ পৰিণত হৈছে দৌলটোৰ ভিতৰভাগ কিন্তু আমি এতিয়া বিভিন্ন সময়ত দেখি আহিছো এই বাসুদেৱ দৌল এতিয়া অৱহেলিত আমি পূব-চৈতিয়া আঞ্চলিক ছাত্ৰ সন্থাই প্ৰত্নতত্ত্ব বিভাগক আৰু অসম চৰকাৰক ইয়াৰ পৰা এটাই আহ্বান জনাব বিচাৰিছো যে যি বুৰঞ্জী প্ৰসিদ্ধ এই বাসুদেৱ দৌল আছে এই বাসুদেৱ দৌলক পুনৰ সঠিকভাৱে মেৰামতি কৰি পৰ্যটনথলী হিচাপে গঢ় দি ৰাইজৰ বাবে মুকলি কৰি দিব লাগে অন্যথা এই বুৰঞ্জী প্ৰসিদ্ধ দৌলসমূহ যদি এনেকৈ অৱহেলিত হৈ থাকে তেনেহ'লে ইতিহাসৰ পাতত চৰকাৰৰ মানে ব্যৰ্থতাৰ স্বৰূপটো ওলাই পৰিব গতিকে আমি এই বুৰঞ্জী প্ৰসিদ্ধ দৌলসমূহৰ লগতে এই চুলিকফা আৰু লৰা ৰজাই নিৰ্মাণ কৰা বাসুদেৱ দৌলত প্ৰত্নতত্ত্ব বিভাগক আমি সঠিকভাৱে এই দৌল মেৰামতি কৰি ৰাইজৰ বাবে পৰ্যটনথলী হিচাপে গঢ় দিবলৈ আমি ইয়াৰ পৰা অনুৰোধ জনাইছো হয় প্ৰত্নতত্ত্ব আমি দেখি আহিছো যে প্ৰত্নতত্ত্ব বিভাগৰ আৰু অসম চৰকাৰৰ ফালৰ পৰা ইয়ালৈ ধন আবণ্টন হয় কিন্তু ঠিকাদাৰ গোষ্ঠী আৰু বিভাগীয় কৰ্তৃপক্ষই ইয়াত সঠিকভাৱে ৰূপায়ণ কৰা আমি দেখিবলৈ পোৱা নাই আজিৰ পৰা ১-১.৫ বছৰ আগত ইয়াৰ মেৰামতি কৰা দেখা গৈছিলে আজি আপোনালোকে দেখিবলৈ পাইছে জহি কহি গৈছে ইয়াত সাপ বেঙৰ ইয়াত থলি হৈছে গতিকে আমি সেই প্ৰত্নতত্ত্ব বিভাগক আমি পূব-চৈতিয়া আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ পৰা দাবী জনাব বিচাৰিছে যি ধন ইয়ালৈ আবণ্টিত হয় সেই ধন সঠিক ৰূপত ৰূপায়ণ কৰক অন্যথা কিন্তু তেওঁলোকে ক্ষোভৰ সন্মুখীন হ'বলৈ সাজু হৈছে প্ৰশ্ন হয় সততে অসমৰ ঐতিহ্য কীৰ্তিচিহ্নৰ সংৰক্ষণৰ কথা কোৱা পৰিৱৰ্তনকামী চৰকাৰে বাসুদেৱ দৌলৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবনে গহপুৰৰ স্থানীয় জনপ্ৰতিনিধিগৰাকীয়ে এই ক্ষেত্ৰত উদ্যোগ ল'বলৈ সাৰ পাবনে নে এনেদৰে এদিন ধ্বংসস্তূপত পৰিণত হৈ হেৰাই যাব এই বুৰঞ্জী প্ৰসিদ্ধ কীৰ্তিচিহ্নটো বিশ্বনাথৰ পৰা শ্ৰীমন্ত দাসৰ ৰিপৰ্ট ইটিভি ভাৰত অসম